নমস্কাৰ ল'ব পোনপ্ৰথমে তছলিমা এডুকেশ্যন টিউটৰিয়েল চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 6 আমাৰ যান-বাহন। এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আমি যুগুত কৰি উলিয়াইছোঁ। আহাচোন চাওঁ। 1 নম্বৰ উত্তৰ লিখা। ক 3খন যান-বাহনৰ নাম লিখা। উত্তৰ বাছ, ৰেল, উৰাজাহাজ আদি। খ নম্বৰ তোমালোকৰ অঞ্চলত কি যান-বাহন চলাচল সুবিধা আছে? উত্তৰ আমাৰ অঞ্চলত ৰেল, বাছ, অটো, ৰিক্সা আদি চলাচলৰ ব্যৱস্থা আছে আৰু ইয়াৰ উপৰিও কিছুমানৰ নদীৰ ওচৰত ঘৰ থাকিলে তোমালোকে নাও বুলিও লিখিব পাৰিবা। গ নম্বৰ প্ৰাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা। উত্তৰ হ'ব ঘোঁৰাৰ গাড়ী, ম'হৰ গাড়ী। ঘ নম্বৰ হাট বজাৰলৈ বস্তু অনা নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা 3বিধ যান-বাহনৰ নাম লিখা। যে উত্তৰ ঘোঁৰা গাড়ী, ই-ৰিক্সা, ঠেলা গাড়ী আদি। যে ঙ নম্বৰ যান-বাহনৰ পৰা আমাৰ কি সুবিধা হয়? এইটো উত্তৰ হ'ল যান-বাহনৰ সহায়ত মানুহ আৰু বিভিন্ন বস্তু যে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ অতি কম সময়ত কঢ়িয়াই নিয়ে। 2ৰ ক যে ক অংশৰ লগত খ অংশ মিলাই লিখা। যে ক অংশ আছে মটৰ গাড়ী, মটৰ গাড়ী, উৰাজাহাজ, ফেৰী, মালবাহী ৰেল, অগ্নি নিৰ্বাপক গাড়ী আৰু খ অংশত আছে যে আকাশত উৰে, মাটিত চলে, জুই নুমুৱাত সহায় কৰে, পানীত চলে আৰু বস্তু অনা নিয়া কৰে। এতিয়া আমি ক অংশৰ লগত খ অংশ মটৰ গাড়ী আকাশত চলে, মাটিত চলে, জুই নুমুৱাত সহায় কৰে, পানীত চলে, বস্তু অনা নিয়াত সহায় কৰে। মটৰ গাড়ী নিশ্চয় মাটিত চলে। আমি এইটোক লিখিম মাটিত চলে। উৰাজাহাজ আকাশত উৰে। ফেৰী নিশ্চয় পানীত চলে। যে মালবাহী ৰেল বস্তু অনা নিয়া কৰে। অগ্নি নিৰ্বাপক গাড়ী তাৰমানে জুই নুমুৱা গাড়ী, জুই নুমুৱাত সহায় কৰে। এইখিনি তোমালোকে মিলাই ল'বা। 3 নম্বৰ খালী ঠাই পূৰ কৰা। যে ট্ৰাকেৰে ঢেৰ দূৰলৈ কঢ়িওৱা হয়। যে ট্ৰাকেৰে বস্তু দূৰলৈ কঢ়িওৱা হয়। এইটো বস্তু বুলি লিখিব পাৰা তোমালোকে, বস্তু দূৰলৈ কঢ়িওৱা হয়। যে ঘোঁৰাৰ গাড়ীৰে ঢেৰ অনা নিয়া কৰা হয়। এইটো বস্তু অনা নিয়া কৰা হয়। 4 নম্বৰ আছে তোমালোকৰ ঘৰৰ তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা। যেনেকুৱা বিদ্যালয়লৈ তুমি কিহেৰে যাবা? তোমাৰ বিদ্যালয়লৈ চাইকেল, ই-ৰিক্সা, স্কুল বাছ। তোমালোকৰ কিছুমানৰ ঘৰৰ ওচৰত হ'লে এনে খোজকাঢ়িও যাব পাৰিবা। অলপ দূৰ হ'লে আমি চাইকেলেৰে যাওঁ, ই-ৰিক্সাৰে যাওঁ আৰু কিছুমানে স্কুল বাছেৰেও যায়। যে নৈৰ সিপাৰলৈ যদি যাবলগীয়া হয় তেতিয়াহ'লে নিশ্চয় নাও, ফেৰীৰে যাবলগীয়া হ'ব। দিল্লীলৈ যদি যাবলগীয়া হয়, দিল্লীলৈ যাবলৈ হ'লে ৰেলগাড়ী নাইবা উৰাজাহাজেৰে যাব লাগিব।
বিভিন্ন 5 নম্বৰ বিভিন্ন যান বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা। এইটো তুমি বিভিন্ন যান বাহনৰ যে ছবি তুমি যেনেকুৱা এৰোপ্লেন, পানীৰ জাহাজ, উৰাজাহাজ এইবিলাকৰ ছবি সংগ্ৰহ কৰি তোমালোকক মানে এলবাম বনাব দিছে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক দিবলৈ হ'লে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।